নমস্কাৰ। বশিষ্ঠ কলিতাৰ এটি কবিতা, মই আপোনাৰ প্ৰেমিক। আপুনি যদি প্ৰেমত পৰা নাই, মই আপোনাৰ প্ৰেমত পৰিম। আপুনি মোক নাজানে, ময়ো আপোনাক নিচিনো। আপুনি কোন, মই কোন, অথচ মই আপোনাৰ প্ৰেমত পৰিছোঁ। প্ৰেমহীন এটি পুৱা, সপোনহীন এটি ৰাতি কেনেকৈ থাকে আপুনি? মোৰ সপোনৰো এখন চহৰ আছে, আছে উৰুষা এটি জুপুৰি ঘৰ। সেই চহৰৰ বাসিন্দা মই। আপুনিও হ'ব পাৰে মোৰ আজন্ম লগৰী, যদি আপুনি প্ৰেমত পৰা নাই। আপোনাৰ প্ৰতিজাক ভাৱনাত আহত হ'ব মোৰ কবিতা। আৱেগৰ ছন্দ বিচাৰি আমাক মেৰিয়াই ধৰিব কবিতাই। এজাক চেঁচা বতাহে চুই যাব মোক। সেই ৰাতি আপোনাৰ যদি টোপনি নাহে, জানিব আপুনি মোৰ প্ৰেমত পৰিছে। আপুনি যদি নদী, মই নিৰপথী। আপুনি যদি সাগৰ, মই লহৰ। মই আকাৰ, আপুনিও আকাৰ। মই প্ৰেম, আপুনিও প্ৰেম। অথচ আপুনি শীতল, মই পাতল। কিয়? কিয় জন্ম হৈছিল কিয়? আপুনি কথাটো মন কৰিছেনে? আপুনি কিয়, মই কিয়? আপুনি জানেনে? বাৰু কৈ আপোনাৰ প্ৰেমত পৰিছোঁ মই। কিয়?